জাষ্ট কৈছে ভিডিঅ'টো অন কৰ আৰু আমাৰ পিছত আহ তো মই বঢ়িয়াকৈ ভিডিঅ'টো অন কৰিলে সিহঁতৰ পিছত গৈছোঁ আৰু মই ভাবি আছোঁ যে ইহঁতে গাড়ীখনৰ পিছত কিয় গৈ আছে কিবা কৰিলে নেকি বুলি ময়ো ভাবিছোঁ জোৰত গ'লোঁ এই ফিল্ডখনতে গৰু কোৰবানী দিয়া হয় আমাৰ পৰম্পৰা আগৰ পৰাই চলি অহা ঐতিহ্যৰ আৰু ইয়াত আমাৰ গাঁৱৰ সকলোবোৰ মানুহ লগ লাগি একলগ হৈ কোৰবানী দিয়া হয় মই যেতিয়া সৰুৰ পৰা ডাঙৰ হৈছিলোঁ একদম 2019 মানত পাইছিলোঁ তাৰপাছত 2020ৰ পৰা লকডাউন আহিল আৰু এনেকুৱাকৈ বানপানী কিবা কিবিকৈ মই পোৱা নাছিলোঁ তো এই বছৰ মানে মই পাই গ'লোঁ 2025ত মই হাই নমস্কাৰ গাইজ কি খবৰ মই মুস্তাক আৰু আপোনালোক আছে মুস্তাক ব্লগ চেনেল আৰু আজি চিনেমাখন ঈদ আৰু এইবিলাক চাওক খুবেই আছে বেছি দেৰি নকৰি ময়ো আহি দিলোঁ দিয়ক ফুৰিব মানে যিহেতু প্ৰত্যেক বছৰে এবাৰ হ'লেও ৰাতিপুৱা ফুৰিব যাওঁৱে সেইবাবে এইবাৰো আহি গ'লোঁ ফুৰিব আগতে আমি এইবিলাকত কেতিয়া উঠিছিলোঁ চানি আজান নিজান দাই কিবা পোহৰ তেতিয়া উঠিছিলোঁ উঠি মানে ফুৰিব যাবা কিবা কিবি কিন্তু এতিয়া এনেকুৱা হৈছে মানে ইফালে একো সেয়া নাই আৰু এই LPG গাড়ীখন কাৰ চিনি পাইছেনে ইহঁতে মোক জাষ্ট কৈছে ভিডিঅ'টো অন কৰ আৰু আমাৰ পিছত আহ তো ময়ো বঢ়িয়াকৈ ভিডিঅ'টো অন কৰিলে সিহঁতৰ পিছত গৈছোঁ আৰু মই ভাবি আছোঁ যে ইহঁতে গাড়ীখনৰ পিছত কিয় গৈ আছে কিবা কৰিলে নেকি বুলি ময়ো ভাবিছোঁ জোৰত গ'লোঁ তাৰপিছতহে গম পালোঁ যে মিনি ব্লগ বনোৱা অজয় দা তো অজয় দা আছে বোলে ব্লগ যাই আছে তো আমাৰ সিহঁতে বঢ়িয়া চিগনেল দিছে যে গাড়ীখন চাইডত দিয়ক আমি ফটো মাৰিব লাগে ভিডিঅ' বনাব লাগে তো বঢ়িয়াকৈ অজয় দাই ৰাখি দিছে চাইডত আৰু মানে গাইছ এফালে ফুৰিব আহিছিলোঁ এইটোত এফালে লগ পাই গ'লে আমাৰ এইটো অজয় দামে সঁচাকৈ লগ পাইছোঁ ক'ত যাব হৈছে আজি মই গুৱাহাটী যাম ক'ৰ পৰা আহিছিল মই ভাল আছোঁ বহুত ভাল লাগিল সদায় ভিডিঅ' চাই থাকোঁ কি ক'ব থাকিব আৰু ভাইৰ ভিডিঅ' চাব সাবস্ক্ৰাইব কৰিব চেনেলটো মুস্তাক ব্লগ সাবস্ক্ৰাইব কৰিব দেই আমি সঁচাকৈ দেখা পাইছোঁ তাকে সিহঁতে কৈছে অজয় দা এইটো দিয়া আজি পুৰা খালি হৈ যাব তাৰ কাৰণে ভাল অজয় দাক বাই বাই দিলোঁ এই অজয় দাই ছাবস্ক্ৰাইবাৰ পুৰা আহি গৈছে চব কান আৰু যিহেতু ঈদত নমাজ পঢ়িব তো নমাজ মেইনটো বঢ়িয়াকৈ টুপি গা পা ধুই তো নমাজ পঢ়িব গৈ আছোঁ এইফালে ফাদাৰ আমাৰ সৰু ভাইটিটো তো ইহঁতো বঢ়িয়াকৈ যাই আছে চেষ্টা কৰা হয় কিন্তু সময়ত আমাৰ মুছলমানে গাইজ নমাজ পঢ়াখিনি নেদেখালোঁ বঢ়িয়াকৈ নমাজ পঢ়া হোৱাৰ পিছত সকলো একেলগে ওলাই গ'ল আৰু এইফালে ময়ো যাই আছোঁ মানুহ চাওক না কিমান হৈছে তো গাইজ মানে ভিডিঅ' দেখাই চেঞ্জ কৰিব নোৱাৰি একদম মই বেকগ্ৰাউণ্ড মিউজিক এটা লগাই দেখাই দি আছোঁ দিয়ক আপোনালোকক আৰু আমাৰ মুছলমান ধৰ্মত ঈদত জন্তু কোৰবানী দিয়া হয় যিকোনো ছাগলী গৰুক যিকোনো দিয়া হয় আমাৰ গৰু দিলে তো আমি বৰ্তমান এতিয়া যাই আছোঁ আৰু আমাৰ গাঁৱত প্ৰায়ভাগ মানুহ গৰুৱে দিয়ে আৰু লাইন চাওক না গাইছ কিমান গৰু লৈ গৈছে একদম আৰু এই ফিল্ডখনতে গৰু কোৰবানী দিয়া হয় আমাৰ পৰম্পৰা আগৰ পৰাই চলি অহা ঐতিহ্যৰ আৰু ইয়াত আমাৰ গাঁৱৰ সকলোবোৰ মানুহ লগ লাগি একলগ হৈ কোৰবানী দিয়া হয় মই যেতিয়া সৰুৰ পৰা ডাঙৰ হৈছিলোঁ একদম 2019 মানত পাইছিলোঁ তাৰপাছত 2020ৰ পৰা লকডাউন আহিল আৰু এনেকুৱাকৈ বানপানী কিবা কিবিকৈ মই পোৱা নাছিলোঁ তো এই বছৰ মানে মই পাই গ'লোঁ 2025ত মই পাই গ'লোঁ এইখন ফিল্ডত একেলগে সকলোবোৰ আৰু এই গোটেই সেইখিনি বস্তু কাম কৰি বাইটিৰ তাত আহি গ'লোঁ আৰু বৰ্তমান আমাক চৰবত খাব দিছে তাৰপাছতে দি দিলে আমাক চাহ বিস্কুট পাপৰ গোটেই দি দিছে ভিডিঅ' কল কৰিছা আজি আজি মানে মই মুস্তাক ব্লগত বনাইছোঁ চাওক আৰু কি হয় আমি এতিয়া কোনটা যাই আছোঁ
কাৰ্যসূচী এটা হাতত লৈছে আৰু তাই কিবা বেলেগ কাৰ্যসূচী হাতত লৈছে দেখছা আৰু এইফালে ঈদৰ নেক্সট দিনাখনে চুইদাৰ লগত তো চুইদাৰ লগত দীঘলকে ভিডিঅ' এটা দিয়া আছে তো সকলোৱে চাব তো আজিলৈ বাই